ओके गुड मर्निंग एवरीवन सो आज आम बेलेग एटा टपिक लै किने आहिছোঁ जोंटो आमार सिलेबासतो आछे एरिया काली आरो जिসকলে आमार एटु प्रथम भिडिओ चाइছে सो तेलुके आमार चेनेलत गई किने आरो भिजिट करक तातो आमी अलरेडी मोर देन 40टा बेसिक मैथ्सर ऊपर आमी भिडिओज दिছোঁ आपनालोके भिडिओ बिलाक चक लाइक कमेन्ट शेयर करि किने आमाक जनाওক केने कि लागिছে ह आज आमी साम कालीर ऊपर तो मेनली क्वेश्चनत प्रत्येक बছर मैथ्सत देखाई जाए है ना कालीर ऊपर एटा हलो क्वेश्चन आए माने एटा बा दुटा क्वेश्चन आए सो काली आमी केटामान आज आमी 2D साम हा 2 डायमेंशनल शेप थका तारपिছত लाहेके आमी 3 डायमेंशनल जाम 2 डायमेंशनल माने ओनली तार दुटा एक्सिसे থাকিব एक्स एक्सिस एंड वाई एक्सिस आमी गम पाइ जाम कि হয় फर्स्ट अफ ऑल आमी किछुमान बस्तु आमी जानिब লাগিব काक फर्स्ट एटो सपोज यार नाम होइसे स्क्वायर स्क्वायर माने कि অসমীয়াত কি বুলি কয় গম পানি বর্গ মজা বর্গ মানে কি यार डेफिनेशन की বর্গ यार केडाल बाहु থাকে বর্গ साइडाल बाहु থাকে না साइडाल बाहु থাকে আর মানে বর্গ মানে साइडाल बाहु থাকে ঠিক আছে এরক তো চতুর্ভুজে হয় এবিলাক সব চতুর্ভুজ মানে আমি ডিসকাস কৰিম আজি চতুর্ভুজৰ ওপৰত কালি ঠিক আছে 2 ডাইমেনশনাল হয় चतुर्भुज এটা चतुर्भुज माने साइडाल जार साइडाल बाहु থাকিব ঠিক আছে এতিয়া বর্গ মানে কি বর্গ মানে কি ডেফিনেশন তো কি হবে साइडा नॉट काली साइडा बाहु ऑल साइड्स इट विल बी इक्वल ठीक है सकलोबोर साइड माने सब साइडे इक्वल हो ठीक है लेट्स से सपोज ধৰি লোৱা আমি জানিব লাগিব তে প্ৰথম काली उलुआ आमी मेनली कि হয় आमी डेपली চাই আছো হয় না এতিয়া আমাৰ হাতত অলপ টাইম আছে এতিয়া আমি অলপ डेपली চাম আৰু ডাইৰেক্টলি काली উলিয়াব দিলে মানে কি হয় ইয়াৰ বিষয় আমি জানিব লাগিব তো অনলি ফর্মুলা জানিলে নহব মানে ঠিক আছে কেতিয়াবা काली নি দিব পাৰে काली দি দিলে বলে আমাক দিগ আৰু প্ৰশ্ন উলিয়াব দিলে কবা বুজি পালা না তো আমাৰ কোৱেশ্চনটো আজিকালি কব নোৱাৰে আজিকালি মানে কি হয় কোৱেশ্চনৰ যোনটো প্যাটাৰ্নটো চেঞ্জ হৈছে বুজি পালা এতিয়া সাপোজ লেটস সে এটো চতুর্ভুজ চালো এ বি সি ডি এতিয়া বর্গ কেতিয়া কব যেতিয়া সকলোবোৰ সাইজ সমান হ'ব ঠিক আছে সকলোবোৰ সাইজ যেতিয়া সাপোজ ধৰি লোৱা এটো 2 সেমি সাপোজ লেটস 2 সেমি ঠিক আছে বুঝি পালা না 2 সেমি all sides are equal that means it is a square but remember one thing that if all sides are equal you cannot say this is a square তুমি কব নোৱাৰা যে এটো যদি সব সাইডে ইকুয়াল হয় ই বর্গ নহব পারে কি গানে কইছো আৰু এটা থাকে বর্গৰ নিচিনা হেতু বুলি কয় রম্বাস বুঝি পালা হেতু কয় রম্বাস ঠিক আছে রম্বাসও মানে কি হয় দেখিবলৈ বর্গৰ নিচিনা অলপ এনেকা টাইপৰ হয় বুঝি পালা ইও মানে বর্গৰ নিচিনা দেখিবলৈ এনেকা এ বি সি ডি ইয়াতো অল সাইড ইকুয়াল থাকে 2 সেমি এটো সাপোজ এটা যদি সাইড 2 সেমি থাকে সকলোবোৰ সাইড 2 সেমি থাকে এতিয়া ডিফারেন্সটো কোড হয় যদি তুমি যদি কোৱা বর্গ মানে কি অল সাইড ইকুয়াল হয় তেন্তে অল সাইড ইকুয়াল হলে রম্বাসৰো তো অল সাইড ইকুয়াল হয় ডিফারেন্সটো কোড ডিফারেন্সটো এতৰ ডায়াগোনালত আহে কৰ্ণত আহে কৰ্ণ মানে গম পাইছা না এইটো হৈছে কৰ্ণ ইয়াৰ কি হয় কৰ্ণ আৰু ইয়াৰ এংগল কি হয় স্কয়ার ক্ষেত্ৰত বর্গৰ ক্ষেত্ৰত এই কোণ দেখিছা চাৰিটা কোণে 90 ডিগ্ৰী থাকে আৰু ইয়াৰ এইটো দেখিছা এইটো ইকুয়াল থাকে কৰ্ণবিলাকো ইকুয়াল থাকে ঠিক আছে বাট ইয়াৰ কেছত কি হয় এইবিলাক 90 ডিগ্ৰী না থাকে আৰু ইয়াৰ এইটো ইকুয়াল না থাকে বুজি পাইছা না তো এইবিলাক ইয়াৰ ডেফিনেশন হয় সো এতিয়া আমি চাম স্কয়ার তো আমি গম পালো স্কয়ার মানে কি হ'ব বর্গ মানে কি হয় অল সাইডস আর ইকুয়াল সকলোবোৰ সাইড ইকুয়াল হ'ব আৰু ইয়াৰ কৰ্ণ ইকুয়াল থাকে আৰু প্লাস ইয়াৰ কোণবিলাক সব কোণে কিমান থাকিব 90 ডিগ্ৰী থাকিব ঠিক আছে এতিয়া বর্গৰ কালি আমি চাম বর্গৰ কালি কি হ'ব বর্গৰ কালি ইয়াৰ হ'ব বাহু পূৰণ বাহু ইয়াৰ এটো কালি থাকে আমি যেতিয়া কালি ওলাম বাহু পূৰণ বাহু থাকে ঠিক আছে এর ফর্মুলাটো ভেরি ইম্পর্টেন্ট বর্গৰ কালি হৈছে বাহু পূৰণ বাহু আমি বাহু যি থাকিব তাক দুবাৰ পূৰণ কৰিলে আমি ইয়াৰ কালিৰ মান পাই যাম প্ৰথম লিখি লোৱা
ওকে আমি এতিয়া এক্সাম্পল লৈ কিনে চাম ঠিক আছে এক্সাম্পল লৈ চালো সাপোজ ধৰি লোৱা এটা বৰ্গ আৰু এৰো সাপোজ এৰোৱে ধৰি লোৱা হা এৰো বৰ্গ ইয়াৰ 3 সেন্টিমিটাৰ মই দিছো ইয়াৰ বাহুৰ ইয়াৰ যোনটো লেংথ ইয়াৰ সাইডৰ লেংথটো সাপোজ ধৰি লোৱা 3 সেন্টিমিটাৰ তো ইয়াৰ কালি কিমান হ'ব কালি কিমান হ'ব সাপোজ ধৰি লোৱা ইয়াৰ দিয়া আছে বা গিভেন হা ক'ত 12 হ'ব এইটো গিভেন কি দিয়া আছে বাহু দিয়া আছে বাহু কিমান দিয়া আছে 3 সেন্টিমিটাৰ দিয়া আছে 3 সেন্টিমিটাৰ দিয়া আছে ঠিক আছে এতিয়া আমাক যদি কালি লাগে তো কালি কি হ'ব কালি তো বাহু বাহু দুইবাৰ পূৰণ কৰিব লাগিব বাহু পূৰণ বাহু ফৰ্মুলা ঠিক আছে তো মানে 3 ক দুইবাৰ তুমি বাহু মানে 3 এটো 3 আছে ঠিক আছে আৰু এটা কথা মনত ৰাখিবা যেতিয়া তুমি কালি উলিয়াবা ইয়াৰ এককটো যোনটো থাকিব ইউনিটটো যোনটো থাকিব সদায় হেতু স্কয়াৰ থাকে ইয়াত সেন্টিমিটাৰ সাপোজ আমি দিছো তো সেন্টিমিটাৰ স্কয়াৰ থাকিব এইটো কথা সদায় মনত ৰাখিবা যেতিয়া আমি কালি উলিয়াম ইয়াৰ যোনটো ইউনিট থাকিব একক থাকিব এটো সদায় স্কয়াৰত আহে আৰু যেতিয়া আমি ভলিউম উলিয়াম আয়তন উলিয়াম তেতিয়া এটো কিউবত থাকে ইম্পৰ্টেন্ট বস্তু কাৰণ কেতিয়াবা এক্সামত আমি দেখিছো মানে অপচনত কি হয় এইবিলাক কেতিয়াবা সেন্টিমিটাৰ দিয়া থাকে কেতিয়াবা সেন্টিমিটাৰ কিউব দিয়া থাকে কেতিয়াবা সেন্টিমিটাৰ স্কয়াৰ থাকে তো সদায় মনত ৰাখিবা যেতিয়া তুমি কালি উলিয়াবা দেন দা ইউনিট শুড বি ইন স্কয়াৰ ওকে এটো তো মানে কি হয় কালি সদায় স্কয়াৰত থাকে ঠিক আছে নিজৰ ভাষাত লিখি দিবা এটো যে 3 3 গুণ 9 সেন্টিমিটাৰ স্কয়াৰ 3 3 গুণ 9 সেন্টিমিটাৰ স্কয়াৰ এটো তো একেবাৰে ইজি সদায় ইয়াত শর্টকাটটো কি হৈছে অকল তুমি যদি ফর্মুলাটো গম পালা যে বাহুটো দুইবাৰ পূৰণ কৰিলে হ'ল তো যি বাহু দিব 3 টোক দুইবাৰ পূৰণ কৰি দিবা 9 সেন্টিমিটাৰ স্কয়াৰ হৈ যাব ঠিক আছে একেবাৰে ইজি হয় ব্ল্যাক শর্টকাট নো কি আৰু ইয়াক দুইবাৰ পূৰণ কৰিলে হ'ল না বাহুটোক দুইবাৰ পূৰণ কৰিলে হ'ল হেতুৱে শর্টকাট সাপোজ মই বেলেগ এটা এক্সাম্পল দিছো ইয়াত তুমি এতে মানে তুমি সেকেন্ডত উলিয়াব পাৰিবা সাপোজ ধৰিলো এটো এটা বৰ্গ ঠিক আছে এটো 5 মিটাৰ দি দিছো মই 5 মিটাৰ ইয়াৰ সাইডৰ লেংথটো দিছো 5 মিটাৰ এতিয়া তুমি ক্যালকুলেশন নকৰাকে কোৱাচোন ইয়াৰ কালি কিমান হ'ব 25 কি হ'ব হেতু লাগিব ইয়াত মিটাৰ দিয়া আছে 25 মিটাৰ স্কয়াৰ হা 25 মিটাৰ স্কয়াৰ হ'ব তো 24 মিটাৰ স্কয়াৰ 5 টোক দুইবাৰ পূৰণ কৰিলা 5 5 গুণ 25 আৰু একক আছে মিটাৰটো স্কয়াৰ বুলি লিখিব লাগে মিটাৰ স্কয়াৰ হৈ গ'ল সেকেন্ডৰ ওলাই গ'ল এইটোৱে শর্টকাট খালি ফৰ্মুলাটো মনত ৰাখিব লাগে কেতিয়া কেনেবাকে যদি পাহৰি যোৱা বুজি পালা একো প্ৰবলেম নাই বৰ্গৰ কালি আমি পাই গ'লো পিছত আমি 3D চালে আয়তনো উলিয়াম আৰু একো নাই হয় না এতিয়া আমি সাম ইয়াৰে ভাই কোকা এটা আছে হেৰো হৈছে আয়ত ৰেক্টেঙ্গল ঠিক আছে তো এটো হৈছে ৰেক্টেঙ্গল ৰেক্টেঙ্গল মানে কি বুলি কয় আয়ত মানে কি হয় আয়ত তো দেখিছাই আয়ত মানে কি হয় ডেফিনেশন সংজ্ঞা আয়তৰ ইয়াৰ বিপৰীত বাহুবিলাক সমান বিপৰীত অপোজিট সাইডস ওকে opposite sides are equal opposite side equal ho mane suppose dhoi lua a2 side equal hobo a2 side opposite hoy equal hobo ar a2 side er logot equal hobo opposite sides are equal if opposite sides of the quadrilaterals are equal then it is called rectangle okay but one more thing but jodi opposite side equal hoy titia hero okol rectangle e nohoy আৰু এটা আছে হেতুক বুলি কয় প্যারালেলোগ্রাম তো কি বুলি কয় অসমীয়াত সমান্তৰিক প্যারালেলোগ্রাম সেম ডেফিনেশন সমান্তৰিকটো কি থাকে ইয়াৰ কি থাকে গম পাইছানে ইয়াৰ অপোজিট সাইড বিলাক ইকুয়াল থাকে ধৰি লোৱা এটো সাইড ইকুয়াল থাকে এটো সাইডৰ লগত ইকুয়াল থাকে যদি if a quadrilateral having opposite sides are equal then it may be rectangle it may be parallelogram যদি opposite side equal হয় তেতিয়া তোমার কি হয় opposite আয়তো হ'ব পাৰে বা ই প্যারালো মানে তোমার সমান্তরিকও হ'ব পাৰে but where is the definition same case
ডেফিনেশ্যনটো হৈছে ইয়াৰ ডিফাৰেন্সটো হৈছে ক'ত যে ইয়াৰ এইটো ইয়াত কোণবিলাক চাৰিটা কোণ আয়তৰ ক্ষেত্ৰত চাৰিটা কোণ 90 ডিগ্ৰী থাকে কিন্তু ইয়াত 90 ডিগ্ৰী নাথাকে আৰু আয়তৰ ক্ষেত্ৰত ইয়াত কি থাকে ইয়াৰ যোনটো কৰ্ণ সমান থাকে আৰু ইয়াৰ কৰ্ণ সমান নাথাকে ওকে তাৰ ডিফাৰেন্সটো থাকে ঠিক আছে তো এতিয়া ধৰি লোৱা সাপোজ এইটো ধৰি লোৱা 5 মিটাৰ দিয়া আছে 5 মিটাৰ দিয়া আছে এইটো 5 মিটাৰ আৰু এইটো সাপোজ ধৰি লোৱা 2 মিটাৰ ঠিক আছে এতিয়া কাহিনীটো হল কি এতিয়া তুমি চোৱা লিখি লোৱা প্ৰথম এতিয়া চোৱা সাপোজ ধৰি লোৱা ইয়াৰ এৰো সাইডটো 5 সেন্টিমিটার 5 মিটার ধৰি লোৱা এটো 5 মিটার ইকুয়াল হ'ব আয়ত হয় অপোজিট সাইড ইকুয়াল হ'ব এটো 2 মিটার আছে এৰো 2 মিটার হ'ব ঠিক আছে আয়ত হয় এতিয়া আয়তৰ কালি ওলোৱা সূত্ৰ কি গম পাইছানে কালি ওলোৱা সূত্ৰটো হৈছে লেংথ ইনটু ব্ৰেথ হয় ঠিক আছে আয়তৰ লেংথ ইনটু ব্ৰেথ হয় DTH ঠিক আছে লেংথ ইনটু ব্ৰেথ মানে দিক পূৰণ প্ৰস্থ এটো দিক বুলি কয় দিকটো মানে কেনেকা লিখে জানি দৈৰ্ঘ্য নে কি বুলি লিখে অসমীয়া দৈৰ্ঘ্য লিখে নেকি দন্ত্য দত ঐকাৰে দৈ না দৈৰ্ঘ্য প্ৰস্থ এনেকা লিখে লেংথ এন্ড ব্ৰেথ বুলি মনত ৰাখিবা ঠিক আছে লেংথ এন্ড ব্ৰেথ এতিয়া তো এৰো আয়তৰ কালিটো হৈছে লেংথ ইনটু ব্ৰেথ দিক ইনটু প্ৰস্থ ঠিক আছে দিক মানে এইটো হ'ব দিক আৰু এইটো হ'ব প্ৰস্থ ঠিক আছে আমি এতিয়া কি হৈছে দিক সাপোজ ধৰি ল ইয়াত 5 মিটাৰ আছে এটো 2 মিটাৰ আছে তো দি দিয়া ইয়াত লেংথৰ জায়গাত 5 দিয়া আছে 5 মিটাৰ ঠিক আছে আৰু এটো কি হ'ব ব্ৰেথৰ জায়গাত কিমান আছে 2 মিটাৰ হ'ব বুজি পাইছা না সিম্পল 2 * 5 10 হ'ব আৰু মিটাৰ স্কয়াৰ সদায় মই কৈছো কালি উলিয়াওতে সদায় মিটাৰ স্কয়াৰ এটো সদায় কথা মনত ৰাখিবা কিন্তু এটো এক নম্বৰীয়া কোৱেশ্চন অপচনেলত আহে মানে তোমাৰ কালি যেতিয়া উলাই না এটো কেতিয়াবা অপচনতো থাকিব পাৰে সাপোজ ধৰি লোৱা এটা আয়তৰ দিয়া আছে আয়তৰ তোমাৰ দিক 5 মিটাৰ দিয়া আছে আৰু প্ৰস্থ তোমাক 2 মিটাৰ দিয়া আছে কেতিয়াবা দিব পাৰে অপচন কি হ'ব পাৰে 5 মিটাৰ হ'ব 5 মিটাৰ স্কয়াৰ হ'ব 5 মিটাৰ কিউব হ'ব নে নহব একো এনেকা দি দিব পাৰে বুজি পালা না তো এতিয়া অপচনটো তুমি যেতিয়া তুমি কালি উলিয়াইছা তো কালি উলিয়ালে সদায় মিটাৰ স্কয়াৰ হ'ব বুজি পাইছা না তো এটো বস্তুটো মনত ৰাখিবা এতিয়া ইয়াত কাহিনীটো হল এটো তো আমি গম পাই গলো যে এতিয়া কি হল ৰেক্টেঙ্গল বা আয়তৰ আমি কালিটো গম পালো লেংথ ইনটু ব্ৰেথ মানে এটো লেংথটো আৰু এটো ব্ৰেথটো পূৰণ কৰিলে হৈ গল সাপোজ মই আনাদাৰ এক্সাম্পল দিছো এটো ধৰি লোৱা 7 এটো 7 মিটাৰ আৰু এটো ধৰি লোৱা এটো 3 মিটাৰ ধৰি লোৱা এতিয়া মুখেৰে তুমি উলিয়াব পাৰিবা ইয়াৰ খালি কিমান হ'ব 21 কি হ'ব 21 মিটাৰ স্কয়াৰ 21 মিটাৰ স্কয়াৰ হৈ যাব হয় না কালিটো 21 মিটাৰ স্কয়াৰ হৈ যাব বুজি পালা এতিয়া কাহিনীটো হ'ব সাপোজ মানে কেতিয়াবা ইমান ইজিও নাহে মানে এতে ইজিটো দি দিছো ঠিক আছে কিন্তু কেতিয়াবা অলপ টাফ হৈ যাব সাপোজ মই তুমি ধৰি লোৱা এইটোতো তোমাক দিলে 7 মিটাৰ দিলে ঠিক আছে ধৰি লোৱা এইটো 7 মিটাৰ দিলে 7 মিটাৰ দিলে ধৰি লোৱা এইটো তোমাক দিলে 5 সেন্টিমিটাৰ এতিয়া কি কৰিবা কেতিয়াবা এনেকাও দিয়ে বুজি পালা দি দিলে যে ৰেক্টেঙ্গল এটা আছে আয়ত এটা আছে যাৰ দিক 7 সেন্টিমিটাৰ আৰু প্ৰস্থ 5 সেন্টিমিটাৰ এটো 7 মিটাৰ সাপোজ ধৰিলে এতিয়া এটো সেন্টিমিটাৰ দিয়া আছে এতিয়া কি কৰিবা এহঁতৰ ইউনিটটো বেলেগ এককটো বেলেগ এতিয়া যেতিয়া তোমাক এককটো বেলেগ দিয়া থাকে না তুমি এককটো একে কৰিবই লাগিব এককটো যদি তুমি একে নকৰা তেন্তে তোমাৰ এনসাৰটো তুমি কেতিয়াও নাপাবা তাৰ কাৰণে তুমি বেলেগ এটা ফৰ্মুলা আকৌ মনত ৰাখিব লাগিব বুজি পালা না মেথছত ফৰ্মুলা আৰু এইটো ফৰ্মুলা